পাছত এয়া চক এটো হৈছে 145 ৰ এটো আপোনালোকে 145 ত চক ইমান ধুনিয়া শার্ট এটা পাইছে এটো সৰু লৰাৰ শার্ট হয় তাৰ পাছত এয়া চক ইয়াত আছে 195 ৰ এসক 195 ত আপোনালোকে এটো শার্ট পাইছে মাস্টার্ড কালাৰ হয় আৰু কাপোৰৰ কোৱালিটি যথেষ্ট ভাল আছে তেওঁলোকৰ আৰু এই শার্ট বিলাক আপোনালোকে So 26 to 36 আপোনালোকে সাইজ পাই গৈছে সাইজও পাইছে বিভিন্ন ধৰণৰ আৰু এবিলাক আপোনালোকে কালাৰো বিভিন্ন ধৰণৰ পাই যাব এই শার্ট সেম শার্ট আপোনালোকে বিভিন্ন ধৰণৰ কালাৰ পাব আৰু যিসমূহ প্ৰিন্টিং শার্ট আছে আমাৰ এবিলাক আপোনালোকে বিভিন্ন ধৰণৰ প্ৰিন্ট আৰু তাৰ লগতে বিভিন্ন ধৰণৰ কালাৰ এটা বান্ডলতে আপোনালোকে পাই যাব এইটো সক আপোনালোকে কেবল মাত্ৰ 175 এ আসক 175 ত আপোনালোকে ইমান ধুনিয়া এটা ফুল স্লিভছৰ শার্ট পাই গৈছে সৰু যিসমূহ লৰা আছে তেওঁলোকৰ কাৰণে এটো হৈছে সৰু লৰাৰ শার্ট এ আসক